যোৱা 18 জুলাই তাৰিখে আমাৰ যি এক্সটেণ্ডেড পলিটিকেল এফেয়াৰ্ছ কমিটিৰ সভাখন হৈছিলে হোটেল লিলিত, তাত বিভিন্নজনে বিভিন্ন ধৰণে যিখিনি দিহা পৰামৰ্শ দিছিলে, সেই পৰামৰ্শখিনিৰ ভিত্তিত বিশেষকৈ আমাৰ সাংগঠনিক ব্যাপক সংশোধন, সাংগঠনিকভাৱে সবলীকৰণ আৰু পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খাই পেলাই কংগ্ৰেছ দলটোৱে কেনেকৈ শক্তিশালীভাৱে আগবাঢ়ি যাব, এই গোটেই কথাখিনিক এটা পথ নিৰ্দেশনা দিবৰ কাৰণে আজি আলোচনা হৈছে। আৰু আমি ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত আমি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সভা অনুষ্ঠিত কৰিম। আমি চিন্তা কৰি আছোঁ চৰাইদেউ বিশ্ব ঐতিহ্য স্বীকৃতিপ্ৰাপ্ত চৰাইদেউত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সভা, য'ত এই কথাখিনি এপ্ৰুভেল লোৱা প্ৰয়োজন আছে। তাত APCC মেম্বাৰসকল থাকিব, DCC প্ৰেচিডেণ্টসকল থাকিব, এক্সিকিউটিভ কমিটি মেম্বাৰ, অফিচ বেয়াৰাৰ, ফ্ৰণ্টেল হেড, চেল ডিপাৰ্টমেণ্টৰ চেয়াৰমেন সকলোকে লৈ প্ৰায় আমাৰ 300 গৰাকী প্ৰতিনিধি চৰাইদেউত উপস্থিত হৈ আজি সভাৰ যিখিনি প্ৰস্তাৱ, আমাৰ 6 গৰাকী কনভেনৰ আছে, আপোনালোকে জানে। গৌৰৱ গগৈ ডাঙৰীয়া, আজি তেখেত নাই যদিও তেখেতক প্ৰদ্যুৎ বৰা ডাঙৰীয়া প্ৰেচিডেণ্টৰ পলিটিকেল এডভাইচাৰ, তেওঁ ৰিপ্ৰেজেণ্ট কৰিছে। আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ববিতা শৰ্মা ডাঙৰীয়া, জাকিৰ হুছেইন ডাঙৰীয়া, এই 6 গৰাকীয়ে 18 জুলাইৰ মিটিঙৰ ওপৰত যিখিনি আজি সাৰাংশ হিচাপে দলটোৰ ভৱিষ্যতৰ স্বাৰ্থত প্ৰস্তাৱ আগবঢ়াইছে, সেইখিনি আমি ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহতে চৰাইদেউত এখন সাধাৰণ সভা পাতি পেলাই তাত এপ্ৰুভেল ল'ম। আৰু তাৰ পাছতে আমাৰ গোটেই কাৰ্যসূচীখিনি যিখিনি হাতে কামে কৰিবলগীয়া কাম, সেই কামবিলাক আমি আৰম্ভ কৰিম।